আৰু চাওক গাইছ এইফালে আমাৰ সৰু কাণ কাটি আছে আৰু বেৰাই মেইন গাইছ বেৰা নহ'লে খেতি নহয় খেতি নহ'লে বেৰা নহয় হাই গাইজ দি ডেকা ব্লগছ এণ্ড টেকনিকেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো আমাৰ খেতি পথাৰৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম মানে আজি আমি দিনটোত কি কৰি পথাৰত গৈ সকলো দেখুৱাই যাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ পথাৰত আজি গাড়ী লৈ যাম আৰু গাড়ীখন লৈ যোৱাৰ কাৰণ হৈছে আমাৰ ঘৰৰ পৰা খেতি পথাৰ বহুত দূৰ হয় চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু গাইজ ফাইনেলি আমি আহি পাই গ'লোঁ এতিয়া আমি চাহ খাম লগে ভাগে মিলি জুলি তো গাইজ এইখিনি হ'ল আমাৰ কঠীয়া আৰু কঠীয়াবোৰ পাতল হৈছে কাৰণ আমাৰ আগতে বানপানী হৈ গৈছে তাৰে ফলত কঠীয়াবোৰ পাতল হৈ গৈছে আৰু এতিয়া আমি গাইজ কঠীয়া তুলিম আপোনালোকে ভিডিঅ'টো চাই থাকক কঠীয়া কেনেকৈ তোলোঁ আপোনালোকে চাই থাকক গাইজ তো গাইজ এয়া চাওক দেউতাই কঠীয়া তুলি আছে আৰু গাইজ প্ৰায় কঠীয়া তোলা সমাপ্তই হ'ব আৰু এতিয়া আমাৰ ৰুবা বাকী ৰুবা মানে ভুই ৰুব গাইজ আমাৰ কঠীয়া তোলাৰ কাম প্ৰায় সমাপ্ত হৈ গ'ল আৰু এতিয়া আমাৰ ৰুব আছে প্ৰায় ৰুবও 70% শেষ হৈ গ'ল আৰু 30% আছে তো মায়ে ৰুই আছে আপোনালোকে চাই থাকক আৰু গাইজ কঠীয়া লৈ আহিলোঁ আৰু মাহঁতক বোলে কঠীয়াখিনি লাগে সেইকাৰণে পথাৰলৈ লৈ গ'লোঁ অলপ আগবঢ়াই তো মাহঁতৰ কাষলৈ যাই আছোঁ আমি বেৰা দি আছোঁ এতিয়া বেৰাখনো চাওক গাইজ কি মস্ত বেৰা মস্ত দীঘল বেৰা খদিয়াৰ পৰা ধুবুৰীৰ পৰা খদিয়ালৈ গাইজ দি পোৱা নাই ইমান দীঘল মানে যোৱাবোৰৰে বাঁহ যাৱাবোৰৰে কামৰা যাৱাবোৰৰে গছ আৰু বেৰাই মেইন গাইজ বেৰা নহ'লে খেতি নহয় খেতি নহ'লে বেৰা নহয় আৰু চাওক গাইছ এইফালে আমাৰ সৰু কাণ কাটি আছে कहाँ से आते हैं মানে মানুহৰ কাণ নহয় আলিৰ কাণ হে গাইছ আলিৰ কাণ জানা নাই তই কাটি বেছিলি আগে বেছি আৰু অলপ কাটি দি
চিধা কৰি দি মেটকা আনি পেলাই দি সেইখিনি ক'ব লাগিব ইমান শিকালো বা আৰু গাইছ আমাৰ ফাইনেলি আহি গ'ল ভাত আৰু মা দেউতাহঁতে ভাত খাই আছে আৰু পথাৰত ভাত খোৱাৰ মজাটোৱেই বেলেগ আপোনালোকে খাই চালে গম পাব তো গাইছ এনেকৈ ভাত পানী খোৱা হৈ গ'ল এতিয়া আমি ঘৰত যাম মাহঁতে ৰুই থাকিব এতিয়া আমি ঘৰলৈ যাওঁ তো বলক গাইছ তো গাইছ আহি থাকোঁতে দেখিলোঁ এডাল প্ৰকাণ্ড সাপ তো গাইছ আপোনালোকে চাব পাৰে কেনেকুৱা ধৰণৰ সাপ ইমান দীঘল সাপ ইমান ক'লা সাপ গাইছ ভয় লাগি গৈছে মানে ভৰিলম শিৱৰি গৈছে মানে গাইছ ধৰিলে হয় সাপে বলবৰ কাৰণে বাচিলোঁ আৰু তো গাইছ ঘৰলৈ যাই থাকোঁ চাওক গাইছ নদীৰ ফালে নামি গ'ল সাপটো কিমান দীঘল সাপ আপোনালোকে চাওক আৰু গাইছ সাপৰ পৰা বাচি আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এনে কৰি দিয়ক ভিডিঅ'ত লগ পাম তো আজিলৈ এৰিলোঁ বাই বাই ধন্যবাদ জয় অসম বাই বাই গাইছ